Good morning friends. বহুত দিন আপোনালোকক ভিডিও দিব পৰা নাই কাৰণ বহুত দিন বহুত বিজি আছিলো বহুত কিছুমান কাম আছিলে আৰু তেনেকে মানে গাড়ীত কি হয় কেতিয়াবা ষ্টেণ্ড মানে প্ৰবলেম আছিলে বাৰু মানে বহুত বিজি আছিলো আসলতে দিনটো ট্ৰেভেল কৰি থাকো পুৰা একদম টাইম নাই ভিডিও এডিটিং কৰিব টাইম নাছিলে একেবাৰে শ্বুটিং কৰিব টাইম নাছিলে ফাইনালি ভাবিছো আজিৰ পৰা আপোনালোকৰ কাৰণে ভিডিও দিম আৰু এতিয়া মই গাড়ীৰ কাৰণে এটা ষ্টেণ্ড ললো এতিয়া ষ্টেণ্ডটোত মই লগাই আপোনালোকক কৈ আছো গতিকে লৈ আজিৰ পৰা ভাবিছো আপোনালোকৰ কাৰণে ভিডিও দিম বৰ্তমান মই আছো লাহুৱালত এটা কামতে আহিলো ৰাতিপুৱা গতিকে লৈ চাই থাকক এতিয়া যাম ডিব্ৰুগড় এয়াৰপোৰ্ট ফালে যাম এয়াৰপোৰ্ট ফালে নোহোমা মানে অকমান ৰিলেশ্যনৰ ঘৰৰ মানুহত যাম সকলোখিনি কথা কৈ আছো বলক আৰু চাই থাকিব মোৰ ভিডিওবিলাক বলক এতিয়া যাওঁ আসলে ৰাতিপুৱা 4:30 বজাত ওলালো ঘৰৰ পৰা 4:30 বজাত ওলালো তাৰপিছত একো খোৱা নাই ইমান ভুকু লগা নাই একচুয়ালি কিন্তু কিবা এটা খাব লাগিব আগত চাওঁ কিবা পাওঁ নেকি ধুনীয়া লাগিছে সব ইমান ধুনীয়াকৈ ফুলি আছে ৰাতিপুৱা সব বন্ধ হৈ আছে আপোনালোকক কৈছোঁ ধাবাবিলাক বন্ধ হৈ আছে উপায় নাই আৰু কিবা এটা খাম বুলি খাবই পোৱা নাই বলক আগত যাওঁ কিবা পাওঁ নেকি এইফালে মোহনবাৰী এয়াৰপোৰ্ট বলক লিখা আছে 3.50 কিলোমিটাৰ 3.5 কিলোমিটাৰ তো আপোনালোকক মই কৈছোঁৱে মোৰ একদম টাইম নাছিলে আজিৰ পৰা সম্পূৰ্ণ ভিডিও দি থাকিম যিমানখিনি পাৰোঁ জেগা যিমান য'ত যাওঁ এক্সপ্ল'ৰ কৰি থাকিম গোটেইখিনি ছিষ্টেম মোৰ আহি গ'ল এতিয়া কেমেৰাত ষ্টেণ্ড হোল্ডাৰ লৈ ল'লোঁ এতিয়া টেনশ্যন নাই আৰু মোবাইলটো মুঠতে গাড়ীত লাগি থাকিব আৰু এনি টাইম ক'ত যাওঁ কি কৰোঁ আপোনালোকৰ কাৰণে কি কোন জেগা ধুনীয়া ঠাই এক্সপ্ল'ৰ কৰি থাকিম গোটেইখিনি হৈ থাকিব একদম বঢ়িয়া আছে আপোনালোকে চাব পাই থাকিব তো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বলক এতিয়া মোহনবাৰী এয়াৰপোৰ্ট পামেই আৰু অলপমান আগত বলক সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক বাইপাছ এইটো আপোনালোকে এতিয়া লেফ্ট ছাইডে গ'লে যাব পুনৰ বাইপাছ হৈ ডিব্ৰুগড় ৰাইট ছাইডে গ'লে আপোনালোকৰ তিনিচুকীয়া আমি চিধা যাম এয়াৰপোৰ্ট ৰাইট ছাইডে এয়াৰপোৰ্ট হয় এইফালে ৰাইট ছাইডে এয়াৰপোৰ্ট এতিয়া নাযাওঁ এফালে ডাইৰেক্ট যাম অকণমান মানে কাম মানে ৰাইট এয়াৰপোৰ্টত বেলেগ এদিন দেখাম বাৰু আপোনালোকক কিবা আছে নেকি খাই লওঁ পাওঁ নেকি কিবা এই ৰাস্তাটো আচলতে এয়াৰপোৰ্টৰ বেক ছাইড হয় যিটো মানে ৰানৱে প্লেনবিলাক মানে ৰানৱেটোৰ বেক ছাইডৰ ৰাস্তাটো হয় এতিয়া মই আপোনালোকক দেখাই আছোঁ আপোনালোকে চিধা এই ৱালখন দেখিছেনে এই ৱালখনে এফালে এটা ৰাস্তা আছিলে ৰাস্তাটো এতিয়া বন্ধ কৰি দিলে এতিয়া মানে ইণ্টাৰনেশ্যনেল যিহেতু এয়াৰপোৰ্টৰ কাৰণে গোটেই এৰিয়াটো এইটো ৱালখন আপোনাৰ গোটেই এৰিয়াটো মানে বহুত বৃহৎ এটা এৰিয়া মানে এয়াৰপোৰ্টৰ কাৰণে মাটিখিনি পূৰা এফালে মানে ৱাল মাৰি দিছে মানে আৰু ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট হ'বলৈ গৈ আছে মানে ডিব্ৰুগড় গতিকে লৈ বলকচোন চাওঁ আগফালে একদম গৈ থাকিব লাগিব আৰু এতিয়া টাৰ্ণিং নম্বৰ 1 বলক আৰু আছে বলক চাই থাকিব টাৰ্ণিং পুৰা টাৰ্ণিং মানে টাৰ্ণিং নম্বৰ 2 একচুৱেলি ফ্ৰেছ লাগি যায় ৰাতিপুৱা এনেকৈ গাড়ী চলাই আৰু 2 ঘণ্টাৰ পাছত আকৌ 10টা বজাত আকৌ যাব লাগিব লাহুৱাল এই ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট হৈ আছে এইটো ইয়াত এখন স্কুল বহুত ধুনীয়া বনাইছে কিন্তু স্কুলখন DPS দিল্লী পাব্লিক স্কুল চক গেটখনে কিমান ডাঙৰকৈ বনাইছে বহুত ধুনীয়া বনাইছে স্কুলখন গাড়ীখন তামাম লেতেৰা আছিলে অলপ ধুৱাই ল'লোঁ চৰি আপোনালোকে নাভাবিব যে মই কোনো ৱাশ্বিং চেণ্টাৰত ধুৱাইছোঁ দেই কি ক'ম আপোনালোকক ধুই দিছে আৰু চচুৰ যিয়ে বুলি ক'ব লাগিব আৰু মানে মই ধুব কোৱা নাছিলোঁ নিজেই ধুই দিওঁ বুলি ক'লে অকণমান পানী মাৰি চেম্পু মাৰি দিছে আৰু তো ঠিকে আছে ধুই দিছে তো ভালে পাই আছোঁ মই বঢ়ি আছে বহুত বোকা লাগি আছিলে আৰু লগতে ৰাতিপুৱা গৰম চাহ মজা আছে চাহ কাপ খাই লওঁ ধুনীয়াকৈ ৰাতিপুৱা
ভাত পানী খালোঁ এতিয়া যাবলৈ হৈ গ'ল গাড়ীখন গেটৰ বাহিৰলৈকে উলিয়াই দিছে চৰচুৰ জুইয়ে এতিয়া আৰু যাওঁ হেডফোনটো লগাই লওঁ অকণমান চাউণ্ডটো অহা নাই কাহিনীটো ধৰিব পাৰিলেনে আপোনালোকে একচুৱেলি আপোনালোকক কি ক'ম মই 2 ঘণ্টাৰ কাৰণে সোমালোঁ চচুৰ বাৰীত মানে অসমীয়াতে কৈছোঁ আৰু যিহেতু চচুৰ বাৰীত সোমালোঁ 2 ঘণ্টা ৰেষ্ট ল'লোঁ তাৰপিছত ঘৰৰ পৰা কিবা বস্তু আহিছিলে বস্তু দি পঠাইছিলে অকণমান কিবা কিবি চব্জি আৰু কিবা কিবি আৰু তেনেকুৱা ৱাইফে দি পঠাইছিলে সেইখিনি দিলোঁ দি পেলাই অকণমান 2 ঘণ্টা ৰেষ্ট কৰিলোঁ একচুৱেলি ৰেষ্ট কৰিব নাপালোঁ মানে কি হ'ল ৰেষ্ট কৰিম বুলি ভাবোঁতে 2 ঘণ্টা পাৰে হৈ গ'ল অকণমান মানে ভাত দিলে ভাত খালোঁ ভাত খাই পেলাই শুলোঁ অকণমান হেৰি কৰিলোঁ তাৰপিছত গাড়ীখন একদম বিন্দাছ চফাকৈ ধুই দিলে চচুৰজীয়ে তো ভাল লাগিলে গাড়ীখন ধুই দিলে মজা আছে ধুই দিলে তাৰপিছত গাড়ীখন ধুই পেলাই ভাল লাগিছে আৰু এতিয়া ইয়াৰ পৰা মই যাম লাহোৱাল একচুৱেলি মই আজি কি কাৰণে আহিব লগা হ'ল ৰাতিপুৱা 4টা বজাতে জনাব বিচাৰিছোঁ যে খুৰীৰ জীয়েক ভণ্টি হয় ৰাতিপুৱা 7টা বজাত লাহোৱাল কলেজত কিবা অইল ইণ্ডিয়াৰ এক্সাম আছিলে বোলে তো সেইটো কাৰণে ৰাতিপুৱা আহিবৰ কাৰণে প্ৰব্লেম হৈ যায় মোক ক'লে তাই ৰাতিপুৱা যেনে তেনে লাহোৱাল কলেজত পোৱাই দিব লাগে আৰু 7টা বজাত তো গতিকেলৈ মই আনকালে ইমান সোনকালে নুঠোৱেই মানে দেৰিকৈ উঠোঁ কিন্তু উপায় নাই আৰু অলপ কষ্ট কৰি দিছোঁ আহি দিছোঁ আৰু যিহেতু তাই আহিবৰ কাৰণে প্ৰব্লেম মানে ৰাতিপুৱাতে নাপাবহি গতিকেলৈ তাইক মানে থৈ কিনি মই আহিছিলোঁ ইয়াত এতিয়া আকৌ তাত যাব লাগিব তাইক লৈ পেলাই তাইক তিনিচুকীয়াত ড্ৰপ কৰি দিম তিনিচুকীয়াত তাৰ পৰা তাই গুচি যাবগৈ তিনিচুকীয়াত মোৰ অকণমান কাম আছে দেৰি হ'ব ব'লক চাই থাকক বাইপাছ ওলাই গ'লোঁ লেফ্ট গ'লে তিনিচুকীয়া পাম ৰাইট ডিব্ৰুগড় আৰু চিধা ৰাস্তা গ'লে ওলামগৈ বকুলৰ পৰা লেফ্ট আহিব লাগিবনে লাহোৱাল ৰাইট যাব লাগিব মানে আগফালে যাব লাগে পিছফালে ধৰিব পৰা নাই একো নাই বেছি দূৰ নহয় চাগে ব'লক চাগে ইয়াতো এক্সাম আছে বহুত ভিৰ দেখিছোঁ জেগাখিনি নাজানো এইটো এটা চেণ্টাৰ পৰিব পাৰে কিবা হ'ব পাৰে গোটেই মানুহ ভিৰ ভাৰ দেখিছোঁ অকণমান এতিয়া ওলালোহি বকুলৰ পৰা নেশ্যনেল হাইৱে 37 অকণমান লাহোৱাল কলেজলৈ বেক আহিব লগা হৈছে টাইমো হৈ গৈছে ভণ্টি চাগে ৰখি আছে কাৰণ তাই মোবাইলটো তাত ভিতৰত সোমাব দিয়া নাছিলে তো কণ্টেক্ট কৰিবলৈ অসুবিধাই হৈ যাব যদি গেটত ৰখি থকা নহয় এফালে গাড়ীখন ৰাস্তাতে ৰখাই দিওঁ যিহেতু কলেজ ফালে পাৰ্কিং আছে এয়া চব এক্সাম দি অহা কেণ্ডিডেট হাজাৰ ষ্টুডেণ্ট তাক আৰু কিমান চাকৰি দিব পোষ্ট আছে অনলি 200 কিমানটা কিন্তু এপ্লাই হৈছে কেণ্ডিডেট আছে 55,000 নে 4,000 বাৰে বা 54,000 কেণ্ডিডেট তো ভণ্টিক লগ পাই গ'লোঁ ফাইনেলি এক্সামটো শেষ হ'ল বহুত হাজাৰ মানুহ 54,000 সুধিছিলে মানে তো কেনেকুৱা হৈছে যেন তই এক্সাম কেনেকুৱা হৈছে হয় নেকি তাকে বহুত মানে পোষ্ট আছে কিমান 200 কিমানটা পোষ্ট এপ্লাই কৰিছে 54,000 আৰু চাই এতিয়া চোৱা যায় কিমান 54,000ৰ ভিতৰত কি হয় কি নহয় ফ্ৰেণ্ডছ পাই গ'লো সেই পানী তোলা তামাম টোপনি ধৰিছে একাপ চাহ খাব লাগিব মানে ৰাতিপুৱা সোনকালে উঠাতো তো টোপনিটো আহি আছে মানে এতিয়া পাই গ'লোঁ তিনিচুকীয়া এয়াই তিনিচুকীয়া চহৰ
উজনি অসমৰ আটাইতকৈ কমাৰ্চিয়েল চিটি বুলি ক'ব লাগিব। চাওক ইমান ভিৰ নহয় তিনিচুকীয়াত, একদম গাড়ী চলাবই মন নাযায় ৰে, ইমান ভিৰ মাৰি থাকে। ইফালে গ'লোঁ ঘূৰি, ইফালে গ'লোঁ ভিৰ, একদম চাওকচোন আপোনালোকে কেনেকুৱা ভিৰ আৰু কি ক'ম। আৰু এইখন ক'ত সোমাই দিছে, পাগলা নিচিনা কাম কৰে কিছুমান। ইমানেই ভিৰ মাৰে নহয়, একদম কোনো মাষ্টাৰ প্লেন নাই মানে এইবিলাক। আৰু কিমানো হ'ব আৰু গাড়ী মটৰ মানুহে লৈয়ে থাকে, ডেইলি লৈয়ে আছে গাড়ী মটৰ। তাত জেগাটো নাই না, জেগাটোতো বহল হৈ যোৱা নাই, একেটাই আছে, কিন্তু মানুহে গাড়ী লৈ আছে, তো সেইটো কাৰণে এনেকুৱা হৈছে। আন্ধাৰ হৈ গ'ল ফ্ৰেণ্ডছ, অকণমান কামো আছিলে মোৰ, কাম কৰি থাকোঁতে কেতিয়া আন্ধাৰ হৈ গ'ল গমেই নাপালোঁ। আৰু আজিলৈ ইয়াতে সামৰিছোঁ ভিডিঅ'টো। তো ফ্ৰেণ্ডছ দেখিলে, আজিৰ পৰা কণ্টিনিউ ভিডিঅ' আপোনালোকে পাই থাকিব। যিমান পাৰোঁ ভিডিঅ' দি থাকিম, যিমান য'ত যাওঁ যি জেগা পাওঁ টেবলেট কৰি থাকিম। যদি মোৰ আপোনালোকে ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিব নালাগে বাৰু, ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি দিলে হ'ব। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।